Hello friend, YouTube channel বি ধামাকালৈ সকলোকে স্বাগতম জনাইছো। আমি আজি যাই আছো ব্ৰহ্মপুত্ৰ চাবলৈ, তেন্তে বলক আজি আমাৰ লগত ব্ৰহ্মপুত্ৰ চাও। যি প্ৰাকৃতিক দৃশ্য আপোনালোক দেখাইছো, এয়া হৈছে আমাৰ নামনি অসমৰ পিনে থকা যি প্ৰাকৃতিক মনোমোহা দৃশ্য আছে আপোনালোকক আমি দেখুৱাই আছো। অসমৰ যি মৰাপাটৰ খেতি আছে, মৰাপাটৰ খেতি আপোনালোক দেখুৱাইছো। ধুনীয়া এই মৰাপাটৰ খেতি আপোনালোক ধুনীয়া গ্ৰীণ খেতি চাৰিওপিনে সেউজীয়া হৈ আছে। নদীৰ কাষতে লাগি থকা মৰাপাটৰ খেতি আপোনালোক দেখুৱাইছো মই এনেদৰে। কি ধুনীয়া আপোনালোকে চাব পাৰে, কি ধুনীয়া দৃশ্য। পাৰত মানে ব্ৰহ্মপুত্ৰ এইপিনেৰে বৈ গৈছে আৰু এই ব্ৰহ্মপুত্ৰৰ যি মনোমোহা দৃশ্য বা যি প্ৰাকৃতিক দৃশ্য আছে সেই দৃশ্য মই আপোনালোকক দেখুৱাব বিচাৰিছো। এই সময়ত মানে আজি কেইদিনমান আগতে এই ব্ৰহ্মপুত্ৰত আপুনি আহিব নোৱাৰে, মানে চাৰিওপিনে পানী আৰু পানী হৈ আছিলে, আৰু এতিয়া আমি সেই ব্ৰহ্মপুত্ৰৰ পাৰলৈকে আহিব পাৰিছো। এইখন হৈছে ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰৰ এই বালিচৰলৈকে আমি আহিছো আৰু আপোনালোক দেখুৱাইছো ইউটিউব চেনেল বি ধামাকাৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ বালিচৰ আৰু এই ফেৰীঘাটৰ এটা শ্বট আপোনালোক দেখুৱাইছো। এয়া ব্ৰহ্মপুত্ৰৰ লগত লাগি থকা এটা ফেৰীঘাট আৰু আপোনালোকক এই ফেৰীঘাটটো দেখুৱাইছো অকণমান। কি ধুনীয়া। নিতুৰ লগত আহিছে মোৰ নিতু ভূষণ তালুকদাৰ। নিতুক লৈ পেলাই মই এইপিনে আহিছোঁ যি মুকালমুৱাৰ ওচৰতে থকা ব্ৰহ্মপুত্ৰৰ ফেৰীঘাট চাবলৈ আহিছিলোঁ আজি। আৰু এই ফেৰীঘাট চোৱাৰ কাৰণে আমি নিতু আহিছোঁ ন। কেনেকুৱা নিতু ফেৰীঘাটত আহি এনেকুৱা ফেৰীত উঠি কেনেকুৱা লাগিছে তোমাৰ? পোনপ্ৰথম আজি দেখছো মানে ফেৰীঘাট এনেকুৱাকে ফেৰীঘাট ন চাই বিৰাট ভাল লাগিছে, আৰু ৰাইজেও কিজানি চাই সকলোৱে বহুত ভাল পাইছে। লগতে কাষতে যি ব্ৰহ্মপুত্ৰ নৈটো বৈ গৈছে, ইয়াৰ আৰু এটা আনলিমিটেড দৃশ্য মানে ইয়াৰ উপভোগ কৰিব পাৰি। ধুনীয়া এটা দৃশ্য হয় ন। ফেৰীঘাটৰ দৃশ্যৰ পৰা আমি ব্ৰহ্মপুত্ৰ সকলোকে দেখুৱাইছোঁ। নিতুও কৈছে ধুনীয়া লাগিছে। আপোনালোকেও আমাৰ ভিডিঅ'টো চাব আৰু কেনেকুৱা লাগিছে আমাক কমেণ্ট কৰিব। ইয়াৰে প্ৰাকৃতিক দৃশ্য আপোনালোক দেখিছোঁ, আপোনালোক দেখুৱালোঁ এই ফেৰীঘাট, ব্ৰহ্মপুত্ৰৰ ওচৰতে থকা ফেৰীঘাট, লাগি থকা ফেৰীঘাট যি আছে আপোনালোক দেখুৱালোঁ, ইয়াৰ দৃশ্য দেখুৱালোঁ। আৰু এতিয়া আমি ইয়াৰ পৰা বিদায় ল'ম সকলোকে। বাই বাই।